हेलो नमस्कार সকলোকে মই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি দেখিছেনে ঘৰৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। দেখিছেনে বতৰ এইফালে পাছফালে বৰষুণ দিয়ে আছে। আপোনালোকৰ ফালে বৰষুণ দিছে নাই দিয়া জনাব দেই। আমাৰ ইয়াত যোৱাকালিৰ পৰা নন ষ্টপ বৰষুণ দিয়ে আছে, কিন্তু মই বিশেষকৈ বতৰৰ কথা ক'বলৈ অহা নাই বাৰু। যোৱাকালি হাজবেণ্ডে দুটা গিফ্টছ আনি দিছে, তাকে বোলো আপোনালোকৰ মাজত আনবক্সিং কৰোঁ, সকলো যেতিয়া নেকি শ্বেয়াৰ কৰোঁ, গতিকে কিনো আনি দিলে তাকো বোলো আপোনালোকৰ আগত দেখাওঁ। তাৰ মাজতে অকণমান বতৰটো চাই লওক কি অৱস্থা হৈছে আমাৰ। চাওকচোন মুখৰ আগত পানী কিমান হৈছে, ইমানে বেছি বাৰিষাৰ মানে নহয়, একেবাৰে ডাইৰেক্ট যেন একেবাৰে বানপানী হৈছে তেনেকুৱা লাগিছে। আগফালে একে মুখৰ আগতে পানীয়ে ভৰ্তি, কণ্টিনিউ বৰষুণ দি দি গোটেই মানে চোতাল ক'বলৈ জেগা নাই, অৱস্থা নাইকিয়া হৈ গৈছেগৈ। চাওকচোন ছাগলীয়ে মানে চৰিবও পৰা নাই, ঘাঁহ খাবও পৰা নাই। এয়া অকণমান এতিয়া জাষ্ট ওলাই গৈছিলে, তিতি বুই দুবান আহি সোমাইছেহি মানে, তিতি অৱস্থা নাই ছাগলীও। এইটো আকৌ পোৱালিটো ই ভিতৰতে আছে, এইজনী মাকজনী নহয় বাৰু, মাকজনী ক'ত আছে ঠিকনা নাই। আৰু এইটো একদম যোৱাকালি যে গিফ্ট আনি দিছিলে বুলি কৈছোঁ, তাৰে ভিতৰত এটা গিফ্ট হ'ল এইটো কভাৰ এটা আনি দিছে, মোবাইলৰ কভাৰ। দেখিবলৈ কেনেকুৱা লাগিছে মাজতে কোৱা নাই, মানে কি হ'ল হেৰি বহুত দিন হ'ল কভাৰটো, তাৰপিছত আনি দিবলৈ কৈ আছিলোঁ, নতুন এটা আনি দিয়ক কৈ আছে, আনি নিদিয়ে। তাৰপৰা সেইদিনাখিনি কি হ'ল মানে ব্লেড এখন লৈ পেলাই এনেকুৱা ডোখৰ কাটি দিলোঁ, এই চাইডেও কাটি দিলোঁ, চবফালে কাটি পেলাই তাৰপৰা অকণমান টানি টানি এৰুৱাই দিলোঁ। আৰু তাৰপিছত কৈছোঁ যে এইটো ফাটি থাকিলে বেলেগ এটা লাগে, গম পাইছে যে এইটো কাট মেলি বেয়া কৰিলে বুলি। তাৰপৰা কৈ আছে যে কি কৰিলা মই বোলো একো নাই কৰা, এইটো নিজে নিজে বেয়া হ'ল, বহুত দিন হ'ল কাৰণে। তেনেকুৱা দেখি তাৰপৰা আনি দিছে আৰু নিজে পচন্দত আনি দিছে। দেখিবলৈ কেনেকুৱা লাগিছে জনাব দেই। মোৰ কালাৰটো ইমান বেছি পচন্দ লগা নাই, কিন্তু এইটো চিম্বলটো থকাৰ কাৰণে ভাল লাগিছে। কিন্তু মানুহজনৰ নিজৰ পচন্দত আনিছে, মানে পচন্দত আনিছে কাৰণে ভাল লাগিছে। আৰু তাতে ভগৱানৰ চিম্বল এটা আছে, হয়নে? সৰু গিফ্ট, তথাপি মোৰ কাৰণে স্পেচিয়েল আৰু কাৰণে হাজবেণ্ডে নিজৰ পচন্দৰ আনি দিছে, হয় নাই? যিকোনো বেয়া হওক ভাল হওক, হাজবেণ্ডে যদি আনি দিয়ে চব বস্তুৱেই ভাল। প্ৰত্যেকজনী মাইকী মানুহৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। তেনেকৈ মোৰ সৰু সভা লোকেতো আইফোনৰ কভাৰ আনি দিয়ে, মোৰ এইটো কভাৰেই যথেষ্ট। আৰু এটা আনি দিছে, ৰ'ব, আৰু এখন আনি দিছে, এইটো ধৰিব পাৰিছেনে? এইখন বিশেষকৈ মোক বহুত বেছি প্ৰয়োজন হৈ আছিলে, মানে প্ৰয়োজনৰ কথা বুলি কি বুলি ক'ম আৰু, বহুতেই বেছি প্ৰয়োজন হৈছিলে। কাৰণ যোনে কাপোৰ চাপোৰ কাটে মেলে তেখেতলোকে জানে কিমান বেছি প্ৰয়োজন হয়। যোনে কাপোৰ চাপোৰ চিলাই, মোৰ আছিলে বাৰু আগতে সৰু এখন আনি দিয়া আছিলে, কিন্তু মই লোহাৰ এখন ডাঙৰ লাগে কৈ আছিলোঁ, কিন্তু এইখন থকাৰ কাৰণে আনি দিয়া নাছিলে বাৰু। তাৰপৰা সদায় মানে ব্লেকমেইল কৰি থাকোঁ আৰু, বোলে আগতে হোৱা হ'লে মই মাক বোলো এবাৰ ক'লে আনি দিলেহেঁতেন, তুমি আনি নিদিয়া, মোক কিবা কিবি ব্লেকমেইল কৰিলেই হ'ল। আজিকালি অকণমান বেছিকৈ ব্লেকমেইল কৰিলে আনি দিয়ে আৰু। তাৰপৰা আনি দিছে এতিয়া এইখন ভালনে বেয়া জনাব দেই, যিসকলে হেৰি কৰে। কিন্তু এতিয়ালৈকেতো ভালেই, মইতো ভালেই পাইছোঁ, যথেষ্ট ভাল। আৰু ডাঙৰো আছে, কাপোৰ চাপোৰ কাটিবলৈ ভাল হ'ব, ডাঠ কাপোৰ জিন্স পেণ্টো কাটি যাব বুলি ক'ব লাগিব। আৰু এইখন বেয়া নহয়, এতিয়া লিখাই আছে ব্লেক ৰ'জ মাষ্টাৰ চিজাৰ ফৰ টেইলাৰ বুলি লিখাই আছে, যথেষ্ট ভাল। এইখন কোৱালিটিটো ভাল হয়। আৰু এখন আছে কিবা পিতলৰ নিচিনা থাকে যে ডাঠ, সেইখনো বেয়া নহয়, মোৰ আগতে সেইখনে ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এইখন নতুনকৈ আনি দিছে। এইটো প্ৰাইচটো, এইটো চাইজটো 9 লিখা আছে, আৰু এইটো প্ৰাইচটো মই গম পোৱা নাই দেই, মানে ইয়াত কোনো চাইডে প্ৰাইচটো লিখা নাই, গতিকে মই প্ৰাইচটো ক'ব নোৱাৰিম। হাজবেণ্ডে কৈছিলে, হাজবেণ্ডে 500 বুলি কৈছিলে, কিন্তু কিমান লৈছে ইয়াত বিশেষকৈ লিখা নাই, মানে কোনো চাইডে লিখা নাই, গতিকে মই প্ৰাইচটো ক'ব নোৱাৰিম। কিন্তু বহুত বেছি ভাল, এখন গধুৰো আছে যথেষ্ট। তাৰপৰা এইটো কভাৰটো আনিলে, এয়াই আৰু যোৱাকালি দুটা বস্তু আনিছিলে বুলি কোৱা। এখন কেনেকুৱা লাগিছে, কেনেকুৱা মানে ভালনে বেয়া জনাব, আৰু কভাৰটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে আপোনালোকক সকলোকে বাই বাই।